বিবেকে কৈছিলে যে অনলাইন হ'ব বুলি মেগী চেলেঞ্জ। মই তেতিয়ালৈকে মেগীটো ৰেডি কৰি থৈ দিম। মামা মেগী বনাই দিব পাৰিবা? আজি মানে চেলেঞ্জ এটা আছে। ঠিক আছে মই বনাইছো 5-2 মিনিট। ঠিক আছে মা। বিবেক আহিলা আৰু লগত অৰুণাবকো পাতিছ। ঐ হিমাংশু তই নিজৰ মেগীটো আনিছ নাই? মই নিজৰ মেগীটো লৈ অনা নাই, কিন্তু মায়ে বনাই আছে এতিয়া। ঐ মাংসু মেগী বনি গ'ল। দেখিলা বিবেক মেগী বনি গ'ল। এইটো তোমাৰ মেগী। ঐ বিবেক মেগী আনিলে মায়ে। ঐ এতিয়া ষ্টাৰ্ট কৰোঁ। বিবেক ময়ো ষ্টাৰ্ট কৰোঁ। তুমি মানে তোমাৰ চিটটো যে কিবা বেলেগ লাগিছে, লগত যে পাইপ কি সেইটো? গম পাইছোঁ, তোমাৰ যে মানে তোমাৰ ষ্টাডি টেবুলত খাইছা নেকি? আৰে মই লেট্ৰিনতে আছোঁ। মই বিবেক গম পাইছনে নাই কথাটো? মই মানে থাকি আছোঁ। মোক যে পেটৰ বিষ আছিলে, আজি মই কৰিম বুলি ভাবিছিলোঁ মানে, কিন্তু মই মেগী খাইও কৰিব পাৰিম লেট্ৰিনত। তই মানে লেট্ৰিনত বহি কেনে খায়ো আছ? কি হ'ল? কাট মই গৈয়ে আছোঁ। তই মানে চেলেঞ্জৰ পৰা কৈ আছোঁ কাট, নহ'লে তহঁতি চাই থাকিবি মানে ফেচবুকত আপলোড হৈ যায় বুলি শুনিছোঁ। মানে কাট। বে ঠিকেই কৈছ, কাট।